আপুনি যদি এজন ইউটিউবাৰ হয় তেতিয়াহ'লে অৱশ্যে ভিডিঅ'টো আপুনি চাব পাৰে কিন্তু এই ভিডিঅ'টো চাই আপুনি হয়তো কিবা এটা উপলব্ধি কৰিব পাৰে। মই আজি আপোনালোকক দুটা চেনেলৰ অৱস্থা দেখুৱাম যে এটা চেনেলত মিলিয়ন মিলিয়ন ছাবস্ক্ৰাইবাৰো আছে, মিলিয়ন মিলিয়ন ভিউছো আছে। আন এটা চেনেলত মিলিয়ন মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে কিন্তু ভিউজ একেবাৰে নাই। ইয়াৰ কাৰণ কি? আপুনি হয়তো চাই ইয়াৰ পৰা উপলব্ধি অকণমান কৰিব পাৰে। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। আপোনাৰ এইটো চেনেলত ভিউজ আছে 9.25 মিলিয়ন। 9.25 মিলিয়ন ছাবস্ক্ৰাইবাৰ। ইয়াৰ প্ৰত্যেকটো ভিডিঅ'ৰ ভিউজ চাব। এইটো ভিডিঅ' মাত্ৰ 2 দিন হৈছে। 2 দিনতে আপোনাৰ 2.4 মিলিয়ন। ইয়াতে 6টাত কিমান 3.8 মিলিয়ন। ইয়াতো 3 মিলিয়ন 3 মানে বেছি আছে। 5 মিলিয়ন 5.2 মিলিয়ন 5.5 মিলিয়ন। ইটো হ'ল 4.7 মিলিয়ন। আপোনাৰ সময় হৈছে মানে এক মাহ হৈছে 4 উইক মানে 4 সপ্তাহত 4 মিলিয়ন ভিউজ হৈছে। হয়তো আপুনি ভাবিছে যে 9 মিলিয়ন যেহেতু ছাবস্ক্ৰাইবাৰ আছে মিলিয়ন মিলিয়ন ভিউজ হোৱাটো স্বাভাৱিক, কিন্তু এই প্ৰত্যেকটো ভিডিঅ'টো মিলিয়ন 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 ভিউজ আছে। প্ৰথমৰ দিশৰ যিবিলাক ভিডিঅ' আছে সেইবিলাকত আপোনাৰ 100K 200K 900K এনেকুৱা ধৰণৰ আছে। বাকী গোটেইকেইটা ভিডিঅ'তে মিলিয়ন মিলিয়ন ভিউজ আছে। বলক আমি চাই লওঁ ইণ্ডিয়াৰ আন এটা টপাৰ নিউজ চেনেল, সেইটোৰ ভিউজ চাই আপুনি আচৰিত হ'ব। বলক চাই লওঁ। জানে BBC নিউজ হিন্দী, এইটো এটা ইণ্ডিয়ান চেনেল হয়। মই যিটো আপোনালোক দেখিলে সেইটো এটা ইণ্ডিয়ান চেনেল। ইয়াতে চাব BB নিউজৰ হিন্দীৰ যিটো চেনেল আছে এইটোত কিমান মিলিয়ন আছে 15.2 মিলিয়ন। মানে আগৰ চেনেলটোতকৈ এই চেনেলৰ ছাবস্ক্ৰাইবাৰ সংখ্যা কি আছে বহুত বেছি, 15.2 মিলিয়ন আছে। মানে সেইটোত হ'ল 9, এইটোত হ'ল 15 মিলিয়ন। ইয়াতে চাব ইয়াৰ ভিডিঅ'বিলাকৰ ভিউজ আপুনি চাব কিমান আছে। 6ত কিমান আছে 25K, এইটো 82K, 149K। এইবিলাক ধৰক একদিনৰ ভিডিঅ'। মই একদিনৰটো অকণমান কাটি দিওঁ। মই এইটো 1 ডে চাওঁ। 1 ডেটো কিমান আছে 371K। মিলিয়নকলৈকে হোৱা নাই, কিন্তু আপুনি যদি চাই এইকেইদিনৰ ভিডিঅ', এইকেইদিনৰ নহয় ইয়াৰ মই গোটেইকেইটা ভিডিঅ' প্ৰায় চালোঁ, সিমান মিলিয়ন মিলিয়ন ভিউজ ইয়াত নাই। চাব এইকেইদিনৰ ভিতৰত কিন্তু এটাও মিলিয়ন ভিউজ ইয়াতে অহা নাই। কিন্তু এইটো BBC নিউজ হিন্দী, সেইটো এটা হিন্দী চেনেলৰে হয়, এইটো এটা হিন্দী চেনেলৰে হয়। কথাটো হ'ল এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কোৱাৰ ধৰণ বা ভিডিঅ'ৰ যিবিলাক টপিক, সেই টপিকবিলাক এনেকুৱা ধৰণৰ হয় কিছুমান চেনেলত মানে ভিউজ বহুত ভিউজ আহে আৰু আমি ভিউজৰ কাৰণে কি কৰি থাকোঁ, হাহাকাৰ কৰি থাকোঁ। ইয়াৰ পৰা আমি এইটোৱে গম পাওঁ যে আমাৰ টপিক বা আমাৰ যে ভিডিঅ' বনোৱাৰ ধৰণ এইবিলাক নিশ্চয় ঠিক নহয়। আৰু আমাৰ যিহেতু ভাষাটো আছে, অসমীয়া ভাষাত ভিডিঅ' যিহেতু কমেই হয়, হ'লেও সিমান নাই। প্ৰত্যেকটো ভিডিঅ'তে যে মিলিয়ন মিলিয়ন ভিউ হয়, একদিনত যদি দিয়ে 2 দিনত দিয়ে, একদিনৰ 2 দিনৰ লগে লগেই মিলিয়ন মিলিয়ন ভিউজ হয়। কিন্তু ইয়াতেতো 15 মিলিয়ন আছে, ইয়াতেতো আপোনাৰ 15 মিলিয়নছৰ ভিউৰ ভিতৰত 1 মিলিয়নো ভিউজ এটাতো নাই।